5জনীয়া টিম এটাই গৈ ভিতৰতে আমি মেমৰিয়েলখন দিওঁ। আজি এইকাৰণে আমি আহিছোঁ, জাতিটোৰ এটা জটিল সংকট, অসমৰ খিলঞ্জীয়া মানুহৰ যে অস্তিত্বৰ সংকট। 71 চনৰ পিছত হিন্দু বিদেশীক অসমক আনি সংস্থাপিত কৰিব। আৰু আজি চাওক, তেজপুৰ আৰু অকল তেজপুৰ নহয়, শোণিতপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা 70 পৰা 80 বছৰ বয়োবৃদ্ধ ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, শিল্পীসকল, সাংবাদিকসকল, বিভিন্ন ছাত্ৰ সংগঠন, কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, বড়ো ষ্টুডেণ্ট ইউনিয়ন, গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন, চাহ জনজাতি ছাত্ৰ সন্থা, চাওতালী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি TMPকে মিচিং ছাত্ৰ সন্থা, সাহিত্য সভা, কৰ্মচাৰী পৰিষদ আৰু অসমৰ আই মন্ত্ৰীসকল, সাংবাদিকসকল সকলো আজি আমি ঐক্যবদ্ধভাৱে জয়মতী খেলপথাৰৰ পৰা আমি সমাবেত হৈ আহিছোঁ। উপায়ুক্ত মহোদয় ওলাই অহাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা এইটো কাৰণে জনাইছোঁ। হয়, কিছু প্ৰট'কল থাকিলেও আমি ভাবিছোঁ জাতিৰ সংকটৰ সময়ত 5.5জনে গৈ পেলাই মানুহখিনিয়ে বহুত বেয়া পাব। বৰ কষ্ট কৰি 3.5 কিলোমিটাৰ প্ৰচেছন কৰি আহিছে। ছাৰ অহাৰ কাৰণে ধন্যবাদ। আমাৰ এখন স্মাৰক পত্ৰ আছে, মই জিলা সভাপতিক স্মাৰক পত্ৰখন প্ৰাপ্ত হ'ব পাৰে। ইতিমধ্যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰস্তুত কৰি অনা হৈছে। মই স্মাৰক পত্ৰখন আপোনালোকৰ ওচৰত পাঠ কৰি দিছোঁ। জয় অসম, সদৌ অসম ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা। প্ৰতি শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী, ভাৰত চৰকাৰ, নতুন দিল্লী, ভাৰত, শোণিতপুৰ জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তে বিষয় নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল